মোৰ অন্য এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছো। এইটো মোৰ হৈছে দ্বিতীয় ভ্লগ আৰু দ্বিতীয় ভ্লগটোত আজি আপোনালোকক মই দেখাম মোৰ আগফালে মানে মোৰ মাৰ ঘৰৰ আগফালে যিখন ফুলনি আছে সেইখন আপোনালোকক দেখাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে আপোনালোকক মোৰ ছোৱালীজনীৰ লগতো চিনাকি কৰি দিওঁ। এইজনী হৈছে মোৰ 15 মহীয়া ছোৱালী অনাভি আৰু তাই এতিয়া মোৰ কোচত উঠি আছে আৰু পাছে পৰা আপোনালোকক দেখাই থাকিম। তেন্তে বলক এতিয়া আপোনালোকক চিধাই লৈ যাওঁ মাৰ ফুলনিখনলৈ। ফুলনিখন থাকিলে সকলোৰে মনটো ভাল লাগি থাকে নহয়নে? ঘৰখনো দেখাত ধুনীয়া কৰি ৰাখে আৰু যিসকলে ফুল ভাল পায় তেওঁলোকে এই ভিডিঅ'টো নিশ্চয় ভাল পাব। আৰু সকলোৱে ঘৰৰ আগফালে এখন ফুলনি পাতিব লাগে আৰু ধুনীয়াকৈ ৰাখিব লাগে। এইখিনিতে এজোপা হৈছে হেজ আৰু ইয়াতে বগা বগা এনেকৈ ফুল ফুলে। গোটেই গছজোপা জোপোহাকৈ কাটি দিয়া হৈছে যাতে এটা ৰাউণ্ডকৈ এটা জোপোহা টাইপ এটা শ্বেপ লয় আৰু ওখ হ'লে আৰু বেছি ধুনীয়া লাগিব। দেখিছেনে? চাওক এতিয়া কিমান ধুনীয়া গোল হৈ পৰিছে। এজোপা যেতিয়া জোপোহা হৈ যায় আৰু ডাঙৰ হৈ যায় আৰু বেছি ভাল লাগে। এই জেওৰাখনৰ পৰা বেছি বহল হ'ব পৰা নাই আৰু যেতিয়া আৰু অলপ বহল হৈ যাব তেতিয়া ইয়াৰ সৌন্দৰ্যটো আৰু বেছি ধুনীয়া হৈ পৰিব। আৰু গোটেই ফুল হেজজোপাতে বগা বগাকৈ ফুলখিনি ধুনীয়াকৈ ফুলে। এজোপা টাবত ৰুই থৈছোঁ, কি নামটো নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। আৰু কাষতে এটা পুলি হৈছে, কিহৰ পুলি? শেৱালি ফুলৰ পুলি বুলি উঠাই দিয়া নাই। আৰু এজোপাও এটা পাতফুলৰ নিচিনা টাবত ডাঙৰ টাব এটাত ৰুই থৈছোঁ। এজোপাও জোপোহাকৈ হৈছে, দেখি ইমান ভাল লাগিছে চাওক। আৰু এইফালে নাৰ্জী ফুলৰ কেইটামান পুলি আছে, লগতে এটা স্পাইডাৰ প্লেট। আৰু এইজোপা হৈছে এজোপা ডাঙৰ ডাঙৰ পাহকৈ ডাঙৰ ডাঙৰ মচন্দা নিচিনাকৈ ফুলে। কিন্তু এতিয়া ঠাণ্ডা দিনলৈ ফুলিব হয়তো, এতিয়া ফুলা নাই বাৰু। আৰু এইখিনিতে আছে এজোপা হেজ টাইপৰ পাতফুল, গোলকৈ হৈ গৈছে, দেখি ইমান ধুনীয়া হৈছে এজোপা চাওক। আৰু তাৰ কাষতে আছে এজোপা জলকীয়া, এজোপা আপেল জলকীয়া বুলি কয়। আৰু এইখিনি ইন্দ্ৰমালতী, এনেকৈ লাইন লাইনকৈ ইন্দ্ৰমালতীখিনি হৈ আছে। চৰি, এইখিনি হৈছে নয়নতৰা। এইখিনিও হৈছে হেজ টাইপৰে, চাইডে চাইডে ৰোৱা আছে দীঘলীয়াকৈ। আৰু এয়াও পাতফুল টাইপৰ এইখিনি। এজোপা আছে এজোপা জবা, বগা বগা ফুলে। আৰু এইজোপা আছে অশোক ফুল, গোটেই গছজোপা ভৰি থাকে ফুলি। এজোপা পাতফুল, এজোপা গোলকৈ জোপোহাকৈ কাটি দিব লাগিব, জংঘলে পোত খাই আছে। এনেকৈ লাইন লাইনকৈ ফুলখিনি আছে, নাৰ্জীখিনি ফুলা নাই, এনেকৈ হৈ আছে। এজোপা তগৰ, এয়া জোপোহাকৈ হৈছে। আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আপোনালোকক দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, বেলেগ বেলেগ কণ্টেণ্ট লৈ পেলাই আপোনালোকক নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু প্ৰথম যিহেতু ষ্টাৰ্ট কৰিছোঁ, কালি এটা ভিডিঅ' আপলোড কৰা হ'ল আৰু আজি নেক্সট ভিডিঅ'টো আপোনালোকে পাব। আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ৰ সৈতে ব্লগ উইথ মিতালী চেনেলটো আহি আছে আপোনালোকৰ মাজলৈ ডেইলি। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।